হাই ফ্ৰেণ্ডছ, মই স্বপ্না আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এবিধ টেষ্টি ৰেচিপি লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। মিঠাই হয়, থাম্বনেইলটো চাই নিশ্চয় গমেই পাইছে। তেতিয়াহ'লে বলকচোন মইনো কেনেকৈ মিঠাইবিধ বনালোঁ আপোনালোককো দেখুৱাওঁ। আশা কৰোঁ এই মিঠাই ৰেচিপিটো চাই খুবেই ভাল পাব আৰু শেষলৈকে চাব বুলি আশা থাকিল। যদিহে এই ৰেচিপিটো চাই ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক ৰেচিপিবিলাক আপোনালোকে পোনপ্ৰথমে পাই থাকে। তেতিয়াহ'লে বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এই মিঠাইবিধ বনাবলৈ মই ইয়াতে গাখীৰ লৈছোঁ আধা কাপ, এয়া নৰ্মেল গাখীৰ হয়, আৰু ইয়াতে লৈছোঁ চেনিৰ গুড়ি এবাটি সৰু বাটিৰে, আৰু এয়া এবাটি পাউডাৰ গাখীৰ, আৰু এইফালে ব্যৱহাৰ কৰিম ৰিফাইন তেল। তেতিয়াহ'লে আহক এতিয়া মিঠাইবিধ বনাবলৈ আৰম্ভ কৰোঁ। এয়া ইয়াতে মই ননষ্টিক কেৰাহী এটা লৈ লৈছোঁ। এইটো এতিয়া গেছত পাতি দিয়া নাই বাৰু, এনেই ইয়াতে লৈ লৈছোঁ মই। এতিয়া মই ইয়াতে গাখীৰ আধা কাপ দি দিছোঁ। এতিয়া মই ইয়াতে দি দিম 2 চামুচ ৰিফাইন তেল। এতিয়া এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। মিক্স কৰা হৈ গৈছে। এতিয়া মই ইয়াতে গুড়ি চেনিখিনি দি দিম। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম। যিহেতু গুড়ি চেনি সোনকালে মিক্স হৈ যাব। আপোনালোকৰ তাতে যদি গুড়ি চেনি নাই তেতিয়াহ'লে আপোনালোকে এই চেনিয়ে মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি ল'ব পাৰে, পাউডাৰ বনাই ল'ব পাৰে। এতিয়া এইখিনি ভালদৰে মিহলি কৰি ল'ম। এয়া চাওক, ভালদৰে মিক্স হৈ গৈছে। এতিয়া মই ইয়াতে দি দিম এয়া পাউডাৰ গাখীৰখিনি দি দিছোঁ। এতিয়া এইখিনিও ভালদৰে মিক্স কৰি ল'ম। এয়া মিক্স কৰা প্ৰায় হৈছেই। চাওকচোন কি ধুনীয়াকৈ মিক্স হৈছে। কি এয়া দেখিছেনে কি ক্ৰিমি ক্ৰিমি হৈছে। ঠিক এনেদৰে মিক্স কৰি ল'ব আটাইখিনি। এয়া হৈ গৈছে আমাৰ মিক্স কৰা। এতিয়া এয়া গেছটো অন কৰি লৈছোঁ। এয়া কেৰাহীটো ইয়াতে বহুৱাই দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই থাকিব লাগিব। যিহেতু পাউডাৰ গাখীৰ দিয়া আছে, সোনকালে কেৰাহীত লাগি ধৰিব, সেয়ে লৰাই থাকিব লাগিব ঠিক এনেদৰে। এয়া উতল আহিব আৰম্ভ কৰিছে। এতিয়া এনেদৰে লৰাই থাকিব যাতে লাগি নধৰে। পাউডাৰ গাখীৰ দিয়া হেতুকে সোনকালে লাগি ধৰে। ঠিক এনেদৰে একেৰাহে লৰাই থাকিব। লাহে লাহে ডাঠ হ'বলৈ ধৰিছে।
এয়া গোটা হ'বলৈ ষ্টাৰ্ট কৰি দিছে। এইখিনি সময়তে ভালদৰে লৰাই থাকিব লাগিব যাতে তুলিখনত লাগি নধৰে, কেৰাহী পাতত লাগি নধৰে। হৈ গৈছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু এইখিনি এখন ডিছত উলিয়াই ল'ম। এয়া ডিছ এখনত উলিয়াই লৈছোঁ আৰু এইখিনি প্ৰায় 2 ঘণ্টামান ঠাণ্ডা হ'বলৈ ৰাখি দিম। তাৰপিছত আকৌ আপোনালোকক দেখুৱাই আছোঁ। এইখিনি ঠাণ্ডা হৈ গ'ল। এতিয়া এইখিনি ভালদৰে আটা মঠাৰ নিচিনাকৈ মঠি ল'ম। এয়া মঠা হৈ গ'ল। এতিয়া আপোনালোকক ৰোল কৰি দেখাই আছোঁ। এয়া ৰোল বনাই ল'লোঁ। এতিয়া ইয়াতে মই চিলভাৰ ৱৰ্ক লগাই দিওঁ। এইটো মিঠাইত দিয়া হয়, এইটো লগাই দিম। আপোনালোকে এইবিধ যিবিলাক ষ্ট'ৰ আছে, ছুপাৰ মাৰ্কেট আছে, তাতে পাই যাব। এনেদৰে লগাই দিব। চিলভাৰ ৱৰ্ক এইটো লগাই দিলোঁ। লগাই দি এতিয়া আৰু আধা ঘণ্টা সময়ৰ কাৰণে এইখিনি ভালদৰে ঠাণ্ডা হ'বলৈ ৰাখি দিম। তাৰপাছত আপোনালোকক কাট কৰি দেখুৱাই আছোঁ। এয়া আধা ঘণ্টা হৈ গ'ল। আহকচোন এতিয়া কাটি দেখুৱাই আছোঁ। এয়া চাওকচোন কি ধুনীয়া হৈছে। আপোনালোকেও এনেকৈ বনাই চাবচোন আৰু মোক জনাব। একদম কম সময়তে হোৱা এবিধ মিঠাই আপোনালোকে ঘৰত আলহী আহিলে বা ঘৰত কেতিয়াবা খাবলৈ মন গ'লেও ঠিক এনেদৰে বনাই খাব পাৰে। একদম কম সামগ্ৰীতে ঘৰতে হোৱা মিঠাই। আপোনালোকে এই চিলভাৰ ৱৰ্কটো নিদিলেও হ'ব, এনেও থৈ দিব পাৰে। এতিয়া আহকচোন বাকীখিনি কাটি আপোনালোকক দেখুৱাই আছোঁ। এইয়া দেখিছেনে, আটাইখিনি পিচ কৰি কটা হৈ গ'ল। কেনেকুৱা হৈছে বাৰু চাওকচোন, ভাল হৈছেনে নাই। একদম কম সময়তে হোৱা এবিধ মিঠাই, খাবলৈও খুব টেষ্টি হয়। এবাৰ আপোনালোকে প্লিজ ট্ৰাই কৰি চাব আৰু মোক জনাব। এতিয়া মই এই বাদামখিনি দি মিঠাইখিনি গাৰ্নিছ কৰি দিম। এইয়া চাওকচোন। কেনেকুৱা হৈছে বাৰু আজিৰ এই মিঠাইবিধ। ৰেচিপিটো কেনেকুৱা পালে জনাব। যদিহে এই ৰেচিপিটো চাই ভাল লাগিল তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ আহোঁ। ধন্যবাদ।